আজি সানডে আৰু সানডে কাৰণে বজাৰ কৰিছো লোকেল বজাৰ বহে আমি আনিলো মালদা এয়া হৈ গ'ল আপেল এয়া হৈ গ'ল মিঠা আলু তুমি খাবা নে মিঠা আলু বইল কৰি তাৰপিছত এয়া পিঁয়াজ এয়া হৈ গ'ল মান ধনিয়া এয়া হৈ গ'ল জলকীয়া এয়া হৈ গ'ল লোকেল জাহাজী কল আৰু এইটো কি হয় আপোনালোকে ভাবিছে এইটো কি হয় গম পোৱা নাই ন মই কৈছোঁ শুনক এইটো হৈ গ'ল মৌচুমী টেঙা ইমান ডাঙৰ মৌচুমী টেঙা দেখিছে এইটো লোকেল মৌচুমী টেঙা চাওক ইয়াৰ চাইজ চাওক কিমান আৰু ইয়াতকৈ ডাঙৰ ডাঙৰ আছিলে মই এইটোৱে আনিলোঁ আজি খাই চাওঁ কেনেকুৱা হয় তাৰপিছত আমি আনিলোঁ আলু তাৰপিছত আমি আনিলোঁ জাতিলাওটো 50 টকা লৈছে বেছি দিলোঁ নে কম দিলোঁ কমেণ্ট কৰিব তাৰপিছত আমি আনিলোঁ ভোল বিলাহী আৰু ইয়াৰ লগত মাছ শ'ল মাছ আনিছোঁ আমি শ'ল মাছ খাম আজি ন চানডে তাৰপিছত মই আনিলোঁ তাত লোকেল চাউল পায় 45 টকা কিলো আৰু এইটো খাই ভাল লাগে লোকেল মঞ্চুৰিয়ান বুলি কয় আৰু লৈ আহিলোঁ খাম আজি এইখিনি আজি আমাৰ চানডে বজাৰ আৰু এইখিনি আমি আজি খাম দিছুক দেখাই দিয়া দিছু মিঠা আলু খাব আৰু দিছু এইটো দেখাই দিয়া ভিডিঅ'ত এইটো দিছুৱে খাব বজাৰখিনি কেনেকুৱা লাগিলে বজাৰখিনি মজা লাগিলে সানডে মাৰ্কেট আজি মানে ফিশ ভাত খাবা ন ফিশ ভাত খাম আৰু তুমি বৰ ভাল ভাল বজাৰ আনিছা সুইট পটেটোৰ বাচ্চাৰ কাৰণে বহুত ভাল কেঁচা নাখায় এটা ভাল আছে ন ব'লা এতিয়া তুমি কি কৰিলে চাওঁ দিছু আমি এতিয়া টেঙা খাম মৌচুমী টেঙা খাম দেই মই কাটিম এতিয়া এইটো আজি ফাৰ্ষ্ট টাইম আনিছোঁ কেনেকৈ খাম বাকলিচোন এইটো এনেকৈ গুচাই এইটো আমাৰ অসমত হোৱা মৌচুমী টেঙা চাইজ দেখিছে ইয়াৰ কিমান ডাঙৰ সেইটো দিছেচোন কটাৰী লাগিব চাবা সেইটো নাখায় সি সেইটোকে খাইছে টেঙা লাগিলে তাক চকুত লাগিলে নিমখ লাগিলে তাক দিয়া আকৌ ক'ত বহিবা ৰাম ক'ত বগাব মানে এইফালে বা এইটো খাম এইটোৰ মৌচুমী টেঙা ৰেডি নি অকণ খাই চাবা কি কৰিলা তুমি চাওঁ আহিলা য়েছ আজি মই বনালোঁ তোমাৰ ভোট জলকীয়া আচাৰ আৰু বনালোঁ মই তোমাৰ জলফাই জ্বলা আৰু মছলাৱালা আচাৰ সেইটোকে বোলো ভৰাই থওঁ মই একদম আচাৰ দেখিলে মোৰ জিভা পানী ওলাই যায় তুমি অলপ টেষ্ট কৰিবা নি দিয়া অলপ টেষ্ট কৰোঁ মই মজা এইটো মিঠা আৰু জ্বলা বনাইছা ন মিঠা আৰু জ্বলা বনাইছোঁ গুড় দিছা নেকি অলপ গুড় দিছোঁ আৰু নৰ্মেল আমাৰ যোনবোৰ মছলা হয় সেইখিনি তেলত দি দিছোঁ এতিয়া মানে বহুত দিন থাকিব খাই মজা লাগিলে দেই আচাৰটো থেংক ইউ ৰুটিৰ লগত খাবলৈ কিবা লাগে যে বনাই থাকিবা নেকি সদায় অ'কে ঠিক আছে আজিলৈ ইমানতে সমাপ্ত চাই থাকিব আমাৰ চেনেলটো টিল দেন টেক কেয়াৰ বাই বাই ছাবস্ক্ৰাইব কৰিব কৈ দিয়া বাই ছাবস্ক্ৰাইব কৰিব প্লিজ বাই বাই দি দিয়া দিছোঁ বাই বাই টাটা